মানে দুটা ডাঙৰ ডাঙৰ পাথৰৰ মাজত ইউ পিপল থিয় দি আছে এনি টাইম ইট কেন বি ক্ৰাছ ইয়াৰ পৰা এটা ক্লিয়াৰ দিশা হৈ আছে যে আজিৰ তাৰিখত যেনেকা দেখি আছে যে ইউ পিপল আৰু বিজেপিৰ মাজত এলায়েন্সটো একেবাৰে নাইকিয়া হৈ গৈছে ইউ পিপল থাকি আমাৰ লাভৱান নহ'ব ভৱিষ্যতৰ কাৰণে বিপিএফ থাকি আমি লাভৱান নহ'ব আৰু এফচিৰ কথাটো আমি কি ক'ম এফচিটো ডাইৰেক্ট ইউ পিপিএলৰ অৱস্থা আকৌ বেয়া এতিয়া যদি বিজেপিয়ে তেখেতক এৰি দিলে সেই দুৰাণ খাবৰ পৰা ক্লিয়াৰ হৈ গ'ল নমস্কাৰ আজিৰ এই শুভ মুহূৰ্তত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি শৰণাপন্ন হৈ আমাৰ কোকৰাঝাৰ জিলাৰ পৰা আমাৰ ইউ পিপিএলৰ বিপিএফৰ বিজেপি অবিচি চেলৰ এফচুৰ পৰা আৰু বিভিন্ন দলৰ পৰা আমাৰ বহুতো কৰ্মী আজি কংগ্ৰেছ দলত যোগদান কৰে আৰু তেওঁলোকক আমি আগুৱাই ৰাখিছোঁ আৰু তেওঁলোকক লগত লৈ পেলাই আগন্তুক বিটিআৰ নিৰ্বাচনত আমি বিটিআৰ দখল কৰিম বুলি আজিৰ মিটিংখন আমি এটা অৰ্গানাইজেশ্যনেল ৰিভিউৰ কাৰণে বহিছিল ইয়াতে হঠাৎ এফচুৰ ল'ৰাসকল বিপিএফৰ ল'ৰাসকল ইউ পিপিৰ ল'ৰাসকল বিজেপিৰ ল'ৰাসকল কংগ্ৰেছক ভাল পাই যোগদান দিছোঁ এইটো এটা আকৰ্ষণিক আজিৰ তাৰিখত কংগ্ৰেছ জিকাও নাই ছেকেণ্ড নাম্বাৰো নাই 3 নম্বৰত কিন্তু কথাটো ইয়াতে ভাবিব লগা কথা যে ছবি জ্ঞাত যে বিপিএফ কোন পদলৈ গৈ আছে ইউ পিপিএলৰ অৱস্থা কি আপুনি চোৱা দুৰাণ খাব যিদিনা দুৰাণ খাবৰ প্ৰথম মুকলি দিন হৈছে ইয়াত বিজেপিৰ কোনো এজন এমচিএলএ বা ইএম উপস্থিত হোৱা নাই হিমন্ত ডাঙৰীয়া আহিব লাগিছিল চিএম ডাঙৰীয়া অহা নাই ধ্ৰুৱতী মুৰ্মু ডাঙৰীয়া আহিব লাগিছিল অহা নাই ইয়াৰ পৰা এটা ক্লিয়াৰ দিশা হৈ আছে যে আজিৰ তাৰিখত যেনেকা দেখি আছে যে ইউ পিপিএল আৰু বিজেপিৰ মাজত এলায়েন্সটো একেবাৰে নাইকিয়া হৈ গৈছে তেনে অৱস্থা ৰাইজসকলে বুজি পাইছে যে ভৱিষ্যতৰ কাৰণে ইউ পিপিএল থাকি আমাৰ লাভৱান নহ'ব ভৱিষ্যতৰ কাৰণে বিপিএফ থাকি আমি লাভৱান নহ'ব আৰু এফচিৰ কথাটো আমি কি ক'ম এফচিটো ডাইৰেক্ট ইউ পিপিএল এই গতিকে এফচি ল'ৰা বোলে এফচি থাকি কি লাভ হ'ব এইকেইটা তেখেতে আজি যোগদান দিছোঁ আমি খুব উৎসাহ আৰু আমি গোটেই বিটিআৰ বাকীক আমি আহ্বান কৰিছোঁ যে আপুনি দলে বলে আহক দিল্লীত ইণ্ডিয়া এলায়েন্সটো বেছি দিন নাই আৰু চৰকাৰ সলনি হ'ব আৰু অসমত আমি এইটো চাইছোঁ যে যিদিনা দুৰাণ খাবত হেৰি হৈছে সেইদিনা বোলে বিপিএফৰ ঠেকাবিলাক ইউ পিপিএলৰ ঠেকাবিলাক বিজেপিত বোলে যোগদান দিছে 400 মানুহ ইয়াৰ পৰা এটা সিগনেল যে হিমন্ত ডাঙৰীয়াই মিছলীয়া মামা ডাঙৰে এটা টাৰ্গেট লৈছে যে বিটিচিত এইবাৰ ইউ পিপিএক ঠিক কৰি পেলাই নিজে 40টা সমষ্টি 40টা দখল কৰিব আৰু বিটিচিত যদি বিটিআৰ যদি তেখেত দখল কৰিব পাৰে তেনেহ'লে এটা ইংগেৰে 15টা এমএলএটো টাৰ্গেট কৰি আছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু ই জানা নাই যে আজিৰ তাৰিখত কংগ্ৰেছ কিমান ভিতৰি ৰুটেড হৈ আছে গতিকে আমি আশাবাদী এবাৰ আমি বিটিচিত কংগ্ৰেছ অকলে নহ'লেও কয়েকজন ইদাৰ উদাৰ নিৰ্দলীয় কেণ্ডিডেট বিলাক লৈ আমি চৰকাৰ বনামে সঁচা কথা কংগ্ৰেছ আইডিঅলজি এই ভাৰতবৰ্ষৰ কাৰণে খুব একেবাৰে এপ্ৰপ্ৰিয়েট কাৰণ বিজেপি আগৰ পৰাই তেখেত এই বামুণ সমাজৰ এটা আইডিয়া এই লেণ্ডলৰ্ডছ ৰুল শাসন ব্ৰিটিছৰ পৰাই তেখেত সেইটো শিকি লৈছে এই গতিকে আজিৰ তাৰিখত দৰিদ্ৰসকলে বেছি দৰিদ্ৰ হৈ আছে মিডিল ক্লাছ হৈ থকা নাই তেখেত দৰিদ্ৰ হৈ গৈছে খালি ওপৰ শ্ৰেণীৰ মানুহবিলাক ওপৰ শ্ৰেণীৰ সুবিধাটো পাই আছে এই গতিকে বিজেপি আমাৰ দেশৰ কাৰণে ভাল নহয় অসমৰ কাৰণে ভাল নহয় আৰু ব্ৰিটিছৰ কাৰণে ডাবল ভাল নহয় এই গতিকে বিটিচি বাকী আগন্তুক দিনত ৰাইজসকলে দলে বলে আহি আজি যেনেকা যোগদান দিছে এনেকা যোগদানটো আপুনি আৰু চাবলৈ পাব বিপিএফে আগৰ পৰাই আমাক মানে মিছলীয়া কৰিছে ধোকাবাজ কৰিছে কংগ্ৰেছে তেখেতক সহায় কৰি পেলাই ৰহ ৰাজাৰ নিচিনা আগ্ৰামা ডাঙৰীয়ে 15 বছৰ শাসন কৰিছিল সেই যেতিয়া বিজেপি আহিল ফুট আমাক এৰি পেলাই বিজেপিত গ'ল এতিয়া কংগ্ৰেছৰ লগত এলায়েন্স কৰিবলৈ তেখেত ডাঙৰীয়ে বিচাৰি আছে আমি কেনেকা বিশ্বাস কৰিম কথাটো সেইটোৱে এই গতিকে বিপিএফক বিশ্বাস কৰা কোনো পইণ্টে নাই এই গতিকে বিপিএফৰ মানুহবিলাক এৰি বিজেপিলৈ গৈ আছে আৰু বিপিএফৰ মানুহবিলাক এৰি কংগ্ৰেছ প্ৰতি আহি আছে এই গতিকে আজিৰ তাৰিখত বিপিএফ যদি
ক'বলৈ যাওঁ তেনেহলে কোনো স্থায়ী নাই ইউ পি পি এলৰ অৱস্থা আকৌ বেয়া এতিয়া যদি বিজেপিয়ে তেখেতক এৰি দিলে সেই দুৰাণ খাবৰ পৰা ক্লিয়াৰ হৈ গ'ল যে বিজেপি ইজ এবাণ্ডনিং ইউ পি পি এল নাও ইউ পি পি এল না বিজেপিৰ লগত থাকিব পাৰো না কংগ্ৰেছৰ লগত আহিব পাৰে ইমান বিপদত মানে দুটা ডাঙৰ ডাঙৰ পাথৰৰ মাজত ইউ পি পি এল থিয় দি আছে এনি টাইম ইট কেন বি ক্ৰাছ তেনে অৱস্থাত কোনো মানুহে ইউ পি পি এলত থিৰ দি থাকিব নোৱাৰিব তেখেতসকলো লাহে লাহে কংগ্ৰেছকে এটা বিকল্প হিচাপে বাছি ল'ব বুলি মই পুৰা 100% আশা কৰোঁ